এই তহঁতে বহি কি কৰি আছা আহিলি বাইক ষ্টাইল দেখাবা নগেনটো শুনে এই পুৱাই পুৱাই ক'ত যা বাইকখন লৈ পেলাই যাওঁ গুৱাহাটীত দিকে যাওঁ ৰ পইচা পাতি নহা হৈছে ৰাস আছে না ৰাসৰ কাৰণে আৰু অলপ পইচা লাগব না চাহ খাবি নেকি লাল চাহ খালে দিয়া তই এক চাহ বা মাতছে কিন্তু তোৰ পৰা পইচা দিবি মোৰ পইচা নাই এই খাবা নাপাওঁ চাহ এই তহঁতৰ লগত মই কি লাল চাহ থাকিম নেকি গুৱাহাটীত যাই আছো তাতে যাই চাওমিন তাওমিন ম'ম' চম' খাব লাগিব মই যাওঁ থাকোন দে চাওমিনৰ লেবেল দিবা তাৰ পকেটত 5 নাই এটা আছে নে নাই তাৰ পাত্তা নাই হয় দেই ঠিকে কৈছে চাল্লা ইমান দূৰ গুৱাহাটী আহিয়ে নাপাওঁ তাতে আন্ধাৰ আগত লেবেল দি আহিলোঁ গুৱাহাটীত চাওমিন খাম বুলি পেলাই এতিয়া মোৰ পকেটত 5 পইচা এটা নাই চাহ কাপ খাবৰ কাৰণে দেখা যাব যাই থাকোঁ যি হয় এই বাইক তেল আছে নে নাই বাইকত তেল আছে নে নাই তেল শেষ নকৰিবি বল যাই থাক নাপাওঁ ইমান দূৰ এই গুৱাহাটী পাম নিচিনা লাগছে আৰু আহি পালোঁ দেই আৰু কিবা কৰি এই বাপৰে বাপ সকাল বিষাই গৈছে ইমান দূৰ ইমান ভোকো লাগছে এতিয়া ক'ত কি পোৱা যায় দেখা যাক পকেটততো পইচা নাই গাড়ীখন ৰখালে তাতে ভালকৈ থৈ দিওঁ ৰ কোনোবাই চত্তৰ কৰি নিলে আৰু দিগদাৰ হ'ব এনে পইচা পাতি নাই এই নামি যাওঁ এই তাতে দেখোন আইচক্ৰীম দি আছে খাবা চলি মখাক এনেই দি আছে নেকি যাওঁ ৰ মই খোজো যাই পেলাই দিলি ভাল আছিল দিয়ে না নিদিয়ে বা খোজো ৰ তাৰ পৰা নেখেদিলে হ'ল ভাই আৰু খুৰা আইচক্ৰীম এনে দি আছ নেকি হা মোকো দে এটা কিবা দি আছে খুৰা মোকো দে হা ফুট চাল্লা তাতে আইচক্ৰীম দি আছিল মই ভাবছোঁ কি এনেই দিব পইচা লাগে বোলে তাৰ পৰা খেদিল মোক পকেটত পইচা নাই কি কৰা যায় কিবা এটা বুদ্ধি কৰি খাব পাৰিলে ভাল আছিল আজি গুৱাহাটীত আহি মোৰ দিগদাৰে হ'ল ৰ ভকতে পেটে একদম কুৰকুৰে দিছে তাতেতো বান্দাৰান মানুহ শুনে খাৰা হৈ আছে কি কৰি আছে তাতে সি বোধহয় আপেল বিক্ৰী কৰি আছে তাৰ পৰাই কিবা বুদ্ধিকে খাব পাৰিলে ভাল আছিল পকেটত আছে 50 টকা আপেল খাই শেষ কৰোঁ কি হ'ব তাতে যাওঁ ভাই ইয়াতে কি বিক্ৰী কৰিছে এইগিলা আপেল না কি কিমান দাম ইয়াতে কি বিক্ৰী কৰিছে সেই আপেল না তৰমুজ না কি এটা ধৰিবই নোৱাৰি দেখোন আইনাৰ ভিতৰত আছে এই মুখেদি একো নামতে দেখোন এই কালা না বেঙা নামৰ কথা একো বুজি পোৱা নাই এক হিন্দীত সোধো কালা শুনা পোৱা নাই भैया ये क्या है आपेल है क्या आपेल का दाम कितना है हाँ भैया बोलिए आपेल का दाम किलो 100 रुपया है आपको क्या चाहिए बोलिए বুজি পাইছোঁ ই গোটেই বেটাই অসমীয়া ভালকৈ বুজি নাপায় মইতো হিন্দী ক'ব নোৱাৰোঁ ইয়াক আধা হিন্দী আধা অসমীয়াত সুধিব লাগিব আপেল का कितना दाम है भाई ओ भैया आपको तो बोल ही दिया आपेल का 100 रुपया किलो 20 रुपया में आधा केजी देगा क्या भैया भैया सुबह सुबह ऐसा बात मत करो मैं 90 रुपया में खरीद के लाया तो आपको मैं कैसे 100 रुपया में दूँ 10 रुपया तो मुझे रहना पड़ेगा ना खर्चा पानी के लिए বুজি পাইছোঁ তই মানে কম নকৰা এই দিয়ে ভাই দি না 20 টাকা আধা কেজি দি না अरे भैया ऐसा बात मत करो ये ले जाओ ये एक अपेल लेके जाओ मैं मालिक को बोल दूंगा किसी गाय ने खा लिया है लेकिन मैं आपको 20 रुपये में आधा किलो नहीं दे सकता हूँ কি খাবার নাপাব লেছে নেকি ঘর পা বুলি বলে হ্যাঁ দরকার লগনে নাকি তোর পরে মই এনে বস্তু কিয় খাম হ্যাঁ কি কথা বাবা যাওঁ ইয়াৰ পৰাই ভাই এইটো কাম কৰে এটা যে মোক এনে দিব খুজিলে সুধি সেইটো লৈ যাওঁ পিছত পইচা দিম যে মই নেক্সট টাইম আহিলে
ये लीजिए, ये लेके जाइए। খুৰা বস্তু লাগিছিল অলপমান। ভাইটি কথা অলপ ভালকে ক'বা। তুমি ডাইৰেক্টলি কাক খুৰা বুলি কৈছা? হা, তুমি মোৰ লগত ৰ'বা, তুমি মোক খুৰা ক'ব আহিছা? হ'ব দিয়ক খুৰা, চৰি দাদা, চৰি ভাইটি। আপোনাৰ তাতে বগা কিবা বস্তু পায় নেকি? এই দেখা নাই সিগলা তাত দুনিয়াৰ আছে, ফেয়াৰ লাভলি কিবা কিবি। যদি বগা বস্তু আছে খুৰা অলপ, চৰি ভাইটি অলপ লগা কৰবা। তোমাক যদি কিবা বস্তু লাগে বস্তু লৈ যোৱা, এতিয়া ফাল্টু কথা ক'ব নাহিবা, গম পাইছা না? হ'ব দিয়ক ঠিক আছে। আচ্ছা হেৰি ডেটল চাবোন আছে নেকি? আছে। যদি ডেটল চাবোন আছে, এই ডেটল চাবোন হাত ধুই পেলাই ভালকে মেগী এক পেকেট দিয়ক। সৰুৰ পৰাই আহি পুৱাই শিকিলে। ৰ'বা 2 মিনিট দিয়া। 2 মিনিট? এই ভাই মোক সিজোৱা মেগী নালাগে নহয়, 2 মিনিট কিয়? মই এইটোৰ পৰাই ডাইৰেক্ট কিনি নি পেলাই ক'ৰবাত চাহ দোকানত বনাই খাম দি। তেৰি মই ইয়াতে গুৱাহাটীত কাম বিচাৰি আহি পেলাই ইয়াতে বস্তু কিনি আছোঁ দেখিছা? পেটৰ ভোকতাও গমেই পোৱা নাই, বাদ দি বস্তু নিকিনো যাওঁ। আগতে কাম বিচাৰোঁ, তাতে ক'ৰবাত কোনোবাই দিলে খাম, নহ'লে আৰু দেখা যাব আৰু। দাদা ভালকে দিয়া বস্তু মোক, মই পিছত আহিম, মোৰ এটা আৰ্জেণ্ট কাম আহি গ'ল। খুৰা যাওঁ, বাই বাই। টাইম পাছ কৰিব এনে ক'ৰপৰা আহিলে? তুমি বস্তু মই এনেই বেয়া কৰিলোঁ ইয়াৰ কাৰণে, এনে কষ্ট হ'ল না মোৰ। যা ভালকৈ তোৰ নিচিনা কাষ্টমাৰ খুৰা ক'ব আহে মোক। ইয়াতে দেখোন এটা মানুহ বহি আছে, সেইটো দোকানখনৰ মালিক নেকি? তেওঁকে সুধো ৰ, কিবা কাম চাম আছে নেকি? সেইটো চাগে মালিক হয়, মোক এটা কাম দিব পাৰিব নেকি? দাদা নমস্কাৰ, এই কিবা কাম চাম পোৱা যাব নেকি? মই কাম বিচাৰি আছিলোঁ, তো এতিয়া গাঁৱত এনে আছোঁ, কাম বন নাই, বোলো গুৱাহাটীত কিবা কাম এটা পোৱা যায় নেকি? ভাইটি দোকানখনটো মোৰ হয়, মানুহ লাগিছিল, কি কাম কৰিব পাৰা তুমি? কথা নাই দাদা, মোক যি কাম দিয়ে সেই কামেই কৰিম, কোনো প্ৰব্লেম নাই। দেউতা আপোনাৰ কাৰণে খানা আছিলে দুপৰীয়াৰ, ঘৰৰ লাঞ্চ খাব না এতিয়া? খানা আনিছা নেকি? দিয়া খাওঁ দিয়া, ইয়াতে খাই লওঁ বাহিৰতে। মই গৈ থাকোঁ, মোক আকৌ স্কুলত যাব লাগিব ন? যোৱা তুমি যোৱা, মই খাই আছোঁ, যোৱা। খাই মজা লাগিল, পেট ভৰি গ'ল। থেংক ইউ দাদা, মজা লাগিল, থেংক ইউ দাদা, বহুত ভাল লাগছে খাই পেলাই। ক'ৰ পৰা এই ৰাক্ষসটো আহিলে, মোৰ কাৰণে পিজ্জাটো খাই ভাল লাগ। দাদা এতিয়া আচল কথা কৈ যাওঁ, মোক চিনি পাইছে, মই নগেন, মোৰ নামটো আপোনাক ক'ব পাহৰি গৈছোঁ একচুৱেলি, মোৰ নাম নগেন। এতিয়া ঘটনাটো হ'ল, কাম কৰিলে আপুনি মোক দিব লাগিব 1 মাহৰ এডভান্স দৰমহা, তাৰপিছত আৰু মোক ৰবিবাৰে বন্ধ লাগিব, শনিবাৰে মই অলপ সোনকালে ছুটি লাগিব, আৰু ৰাতিপুৱাৰ ভাত, ৰাতিপুৱাৰ চাহ, দুপৰীয়াৰ ভাত, গধূলিৰ নাস্তা, ৰাতিৰ খানা গোটেইখিনি আপুনি দিব লাগিব। গোটেইখিনি দি পেলাই আপুনি মোক 20,000 টকা দৰমহা দিব লাগিব, মই আপোনাৰ দোকান চাই দিম পুৰা। এতিয়া আপুনি এটা কাম কৰক, মোৰ ঘৰত ৰাস আছে, ৰাসটো জানে আপুনি, আমাৰ গাঁৱত বঢ়িয়া ৰাস হয়, ৰাসৰ কাৰণে মই ৰাস্তাটো মোক আপুনি 20,000 টকা দিয়ক এডভান্স, মই আপোনাক বায়'ডাটা দি যাম মোৰ বনাই পেলাই ইয়াতে বায়'ডাটা হাতেৰে লিখি দিলে হ'ব না? হ'ব হাতেৰে লিখি দিম। 20,000 টকা মোক এডভান্স দিয়ক, মই গাঁৱত যাম, ৰাস চাস শেষ হ'লে একেবাৰে ৰাস চাফা কৰি কিনে আহি কামত জইন কৰিম। আৰু কিবা? তুমি মোৰ দোকানত কাম কৰিব নালাগে, তোক মই 20,000 টকা নদো, যা ক'ৰ পাইছা, যা ফুট। যাওঁ আৰু গুৱাহাটীত নহ'ব ভাই, ইয়াতে মই না খাবা পাম না চাকৰি পাম, ইয়াতে মানুহে মোক গোটেই লঘানে মাৰিব। ঘৰত যাওঁ, ঘৰত যাই কিনে মাৰ গালি চালি খাই তাতে কিবা কৰি থাকিম আৰু লাং পাং কৰি। যাওঁ বাই বাই গুৱাহাটী, বাই নমস্কাৰ। লামা সেইটো আৰু কোনে গুৱাহাটীত দেখিৰ পৰা আহি আছে বাইক লৈ? কোনটো এইটো? তাকেতো ৰ, এই আবেলিখনত কোন আহিলেতো? নগেনৰ নিচিনা লাগিছে, সি গুৱাহাটীত গৈছিল কাম বিচাৰি, তাক খেদিল নেকি কোনোবাই? লামা আৰু গাম্মা তুন্দে ৰাতিপুৱাৰ পৰাতে হৈ আড্ডা মাৰি আছা, কি যি হ'ব তুন্দৰ?
মই গুৱাহাটীত যাই কেনে কটৰতে খালো, ফূৰ্তি কৰিলো, চিনেমা চালো, কামো ঠিক কৰি থৈ আহিলো। 50,000 তাৰো দৰমহা। তুন্দেতে থাক বেলটা বেলটি কৰি। বল মই ঘৰত আহো, ঘৰত যাই পেলাই মুখ চুখ ধুই কিবা এটা খাই আহি আছো নগেন, আজি ৰাস্তা যাব লাগিব তেতিয়াহ'লে ওলাবি। যাম দে মই ঘৰত যাওঁ, মুখ চুখ ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত যাম আৰু। তই গুৱাহাটীত যাই সোনকালে গুচি আহিলি যি? কি সোনকালে? গুৱাহাটীত গেলে দেচোন যিমান যি নহওক তুন্দের লগত চলি তোমাৰ কথা মনত পৰে, সেইকাৰণে আহিলো আৰু। বাইকখন এটা থোৱা চোতালতে থাকক, মই ঘৰত যাওঁ, ঘৰত যাই কেনে তাৰপিছত কথা পাতিম হা। ঘৰত যাই কিবা এটা খাই লওঁ। মাই দৰ্জাখন খোল। মাই মই গুৱাহাটীৰ পৰা আহিলো, দৰ্জাখন খোল। কিবা আছে খাবা চাবা দি বাপাৰে।